নমস্কাৰ টাইমেটৰ দৰ্শকলৈ মই দীপাংকৰে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ 6 কিলোমিটাৰ খোজ কাঢ়ি আহি এম্বুলেন্সত উঠে কৰোনাত আক্ৰান্ত 6 কিলোমিটাৰকৈ খোজ কাঢ়িব লগা হয় এজন কৰোনাত আক্ৰান্ত আৰু এই ঘটনা সংঘটিত হৈছে মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত এই ঘটনা সংঘটিত হৈছে আৰু এজন কৰোনাত আক্ৰান্তই 6 কিলোমিটাৰ খোজ কাঢ়ি আহি এম্বুলেন্সত উঠিব লগা হৈছে চিকিৎসালয়লৈ যাবৰ বাবে আৰু দলঙৰ অভাৱৰ বাবে এম্বুলেন্স যাব নোৱাৰে সেই স্থানলৈ আৰু মাজুলীত সংঘটিত হৈছে এই ঘটনা আৰু মাজুলীৰ মানিক চাপৰিৰ কোলামুৱাত ঘৰ আক্ৰান্ত শিৱৰাজ পেগুৰ কৰোনাত আক্ৰান্ত হৈছে শিৱৰাজ পেগু নামৰ এগৰাকী ব্যক্তি আৰু সেই ব্যক্তিগৰাকীক আনিবৰ বাবে এম্বুলেন্স যাব নোৱাৰে আৰু 6 কিলোমিটাৰ খোজ কাঢ়ি আহিব লগা হৈছে এজন কৰোনাত আক্ৰান্ত আৰু এই ঘটনা সংঘটিত হৈছে আমি ইতিমধ্যে জনাইছো মাজুলীত আৰু ইতিমধ্যে যি কৰোনাত আক্ৰান্ত হৈছে শিৱৰাজ পেগু আৰু সেই শিৱৰাজ পেগুৰ পৰা ইতিমধ্যে সামাজিক সংক্ৰমণৰ আশংকা কৰা হৈছে কোভিড-19ত আক্ৰান্ত পজিটিভ ওলোৱা শিৱৰাজ পেগুক ইতিমধ্যে প্ৰশাসনৰ লোকে হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছিল কিন্তু শিৱৰাজ পেগুৰ যি তথ্য ইতিমধ্যে লাভ কৰা হৈছে তেওঁ কেইবাটাও শিশুৰ সৈতে আজি পুৱাৰ ভাগতো টিকটক ভিডিঅ' উপভোগ কৰি আছিল কেইবাটাও শিশুৰ সংস্পৰ্শলৈ আহিছে সমান্তৰালকৈ নিশা কেইবাজনো ব্যক্তিৰ সৈতে আছিল শিৱৰাজ পেগু নামৰ ব্যক্তিগৰাকী আৰু ইতিমধ্যে এই খবৰ আহিছে মাজুলীৰ পৰা আৰু মাজুলীত এই ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে জেএমচিএইচত ভৰ্তি কৰা হৈছে কোভিড-19ত আক্ৰান্ত শিৱৰাজ পেগুক শিৱৰাজৰ সৈতে নিশা কটাইছিল 4জনকৈ লোকে আৰু আজি পুৱাৰ ভাগতো টিকটক ভিডিঅ' উপভোগ কৰিছিল কেইবাটাও শিশুৱে শিৱৰাজৰ সৈতে অৰুণাচল প্ৰদেশৰ পৰা মাজুলীৰ নিজ গাঁৱলৈ আহিছিল শিৱৰাজ আৰু প্ৰশাসনে হোম কোৱাৰেণ্টাইন কৰিছিল কৰোনাত আক্ৰান্তগৰাকীক আৰু হোম কোৱাৰেণ্টাইনত থকাৰ অৱস্থাতে তেওঁ কেইবাজনো ব্যক্তিৰ সংস্পৰ্শলৈ আহিছে তেওঁ ইতিমধ্যে নিশাৰ ভাগত কেইবাজনো 4জনকৈ লোকৰ সৈতে নিশা কটাইছিল বুলি উল্লেখ কৰিছে সমান্তৰালকৈ কোভিড-19 পজিটিভ ৰিপৰ্ট অহাৰ আগমুহূৰ্তলৈকে কেইবাটাও শিশুৰ সৈতে তেওঁ টিকটক ভিডিঅ' উপভোগ কৰি আছিল বুলি স্থানীয় লোকে উল্লেখ কৰিছে ইতিমধ্যে আৰু যি শিৱৰাজ পেগুক আনিবৰ বাবে এম্বুলেন্স যাব নোৱাৰে এখন দলং আমি সেই দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছো দেখিবলৈ পাইছে এই দলং বাঁহৰ দলংখনহে আছে যোগাযোগৰ একমাত্ৰ মাধ্যম আৰু তাৰ বাবে এম্বুলেন্স যাব নোৱাৰে সেই স্থানলৈ আৰু 6 কিলোমিটাৰ তেওঁ খোজ কাঢ়ি আহিব লগা হৈছে এম্বুলেন্স যাব নোৱাৰাৰ বাবে চাইকেল চলাই আৰু খোজ কাঢ়ি অৱশেষত সেই স্থান পাইছেহি আৰু এয়া মাজুলীৰ দৃশ্য মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ দৃশ্য আমি দেখুৱাইছো মাজুলীৰ যি উন্নয়নৰ স্বৰূপ এয়া কৰোনাত আক্ৰান্ত আনিবলৈ এম্বুলেন্স যাব নোৱাৰে সেই স্থানলৈ আৰু সেই স্থানৰ পৰা তেওঁ খোজ কাঢ়ি চাইকেলেৰে আহি নিজে আহি এম্বুলেন্সত উঠে কোভিড-19ত আক্ৰান্ত শিৱৰাজক আনিবৰ বাবে এম্বুলেন্স যাব নোৱাৰে আৰু লগতে শিৱৰাজৰ যি তথ্য লাভ কৰা হৈছে তেওঁ অৰুণাচলৰ পৰা আহি হোম কোৱাৰেণ্টাইনত আছিল প্ৰশাসনৰ লোকে হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছিল কিন্তু তেওঁ হোম কোৱাৰেণ্টাইনত থকাৰ সময়ত কেইবাজনো ব্যক্তিৰ সংস্পৰ্শলৈ আহিছে কেইবাটাও শিশুৰ সৈতে তেওঁ আজি টিকটক ভিডিঅ' উপভোগ কৰিছে সমান্তৰালকৈ তেওঁ নিশাৰ 4জনকৈ লোকৰ সৈতে কটাইছিল বুলি উল্লেখ কৰিছে আৰু ইতিমধ্যে তথ্য প্ৰশাসনৰ লোকক অৱগত কৰিছে প্ৰশাসনে এটা কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় লোকসকলক কোৱাৰেণ্টাইনৰ কি ব্যৱস্থা কৰে সেয়া হ'ব লক্ষণীয় প্ৰশাসনৰ লোক তথা স্থানীয় লোকে কি ভাষ্য প্ৰদান কৰিছিল আমি এই মুহূৰ্তত দৰ্শকসকলক শুনাব বিচাৰিছো ভয় মানে পুৰা ভয় আহিছে আমাৰ কাৰণ আমি ৰাইজে মিলি পেলাই গ্ৰুপ এটিত এক কোৱাৰেণ্টাইনৰ চেণ্টাৰ এটা বনাই দিছিলোঁ কিন্তু ইয়াৰ মাকে মানে ল'ৰাটো অকলে হৈ বুলি ৰাতি ৰাইজৰ নজনাকৈ আনি দিলে অনাৰ পাছত এতিয়া ৰাইজৰ এতিয়া আতংক ইয়াৰ যিকেইটা পৰিয়ালৰ ল'ৰা ছোৱালীবিলাক গোটেই টিকটক চালে বুলি কৈছে ইয়াৰ লগত কিছুমান আমাৰ গাঁৱৰ কিছুমান সৰু ল'ৰাই ইয়াৰ লগত ৰাতি ওলে বুলি কৈছে সেইটো ডাঙৰ সমস্যাৰ সৃষ্টি কৰি দিছে গোটেই গাঁওখন এতিয়া চিন্তাত পৰিছে টিকটকো চাইছিলে আৰু লগত ৰাতি শুইছে ৰাতি 3জন নে 4জন হৈছে বুলি কৈছে ইয়াৰ লগত তাৰ নামটো কি হয় শিৱৰাজ পেগু ইয়াৰ পৰা তালৈ কিমান দূৰ হয় দাদা 6 কিলোমিটাৰ চাইকেল লৈ আহিছে চাইকেল লৈ আহিছে 6 কিলোমিটাৰ ইয়াকতো কোনোতো নিনিয়ে এতিয়া গোটেই গাঁওখন এতিয়া কি হ'ব তাকে চিন্তা কৰিছোঁ এতিয়া ৰাইজে গোট খাই গোটেই যিকেইটা ল'ৰাক তাৰমানে ইয়াৰ লগত আছিলে এইকেইটাক গোটেই কিবা মাতি পেলাই ৰাইজে এতিয়া তেজ পৰীক্ষা কৰাব লাগিব আৰু উপায় নাই এতিয়া যেতিয়া তাক খবৰ দিছে আনিছে এতিয়াও সি টিকটক চাই আছিলে টিকটক তাৰ আধা ঘণ্টাৰ আগত টিকটক চাই আছিলে বোলে এই সৰু ল'ৰাবিলাকৰ লগত লৈ এটা খবৰ পোৱা মতে সিও নিজে কৈ দিছে এতিয়া মোক ঠিক আছে তাকে এতিয়া আমি
আৰু এয়া আছিল ভাষ্য স্থানীয় লোকৰ আৰু ইতিমধ্যে সমগ্ৰ গাঁওখন আতংকিত হৈ পৰিছে এই ঘটনাৰ পিছতে এই যুৱকজনে তেওঁ কেইবাজনো শিশুৰ সৈতে টিকটক ভিডিঅ' তেওঁৰ যি ৰিপৰ্ট আহিছিল তাৰ আগমুহূৰ্তলৈকে আধা ঘণ্টাৰ আগলৈকে টিকটক ভিডিঅ' উপভোগ কৰি আছিল কেইবাজনো শিশুৰ সৈতে আৰু হোম কোৱাৰেণ্টাইনত থাকিব লগা লোকসকলে আচলতে যি নিয়ম উলংঘন কৰিছে পুনৰবাৰ এয়া প্ৰতিফলন হৈছে ৰাজ্যত আৰু এইজন হোম কোৱাৰেণ্টাইনত ৰখা যুৱকজনৰ তেওঁ হোম কোৱাৰেণ্টাইনৰ নিয়ম উলংঘন কৰিছিল আৰু কেইবাটাও শিশুৰ সৈতে তেওঁ যি ৰিপৰ্ট আহিছিল কোভিড-19 পজিটিভ তাৰ আগমুহূৰ্তলৈকে তেওঁ আধা ঘণ্টাৰ আগলৈকে টিকটক ভিডিঅ' উপভোগ কৰি আছিল নিশা তেওঁ কেইবাজনো ব্যক্তিৰ সৈতে কটাইছিল 4জনকৈ ব্যক্তিৰ সৈতে নিশা আছিল সম্পূৰ্ণৰূপে হোম কোৱাৰেণ্টাইনৰ নিয়ম উলংঘন কৰা পৰিলক্ষিত হ'ল আৰু এতিয়া সমগ্ৰ গাঁওখনে এতিয়া আতংকিত হৈ পৰিছে যুৱকজনৰ কোভিড-19 পজিটিভ অহাৰ পিছতে আৰু সমগ্ৰ গাঁওখন এতিয়া আতংকিত হৈ পৰিছে এই যুৱকজন কোভিড-19 পজিটিভ অহাৰ পিছতে আৰু প্ৰশাসনৰ লোকেও ভাষ্য প্ৰদান কৰিছে আমি এই মুহূৰ্তত প্ৰশাসনৰ লোকৰ সেই ভাষ্য দৰ্শকসকলক শুনাব বিচাৰিছোঁ আজি ৰিজাল্ট ওলোৱালে 7জন পজিটিভ হৈছিলে তো 7জন পজিটিভ এটা ফেমিলি 3জন আছিলে আৰু বাকী 4জন ইণ্ডিভিজুৱেল চ' সেই 4জনৰ ভিতৰত 3জন ইনষ্টিটিউশ্যন কোৱাৰেণ্টাইন হৈছিলে 2জন অ'কে গিগা এজন PWD গেষ্ট হাউচ চ' এম্বুলেঞ্চে তেখেতক পিক আপ কৰিলে এতিয়া আৰু ইফালে কোলামুৱাত আপোনাৰ আৰু এজন আছিলে পজিটিভ পেচেণ্ট আৰু যিহেতু অলপ ট্ৰেন্সপৰ্টেশ্যনৰ বটলনেক আছে দেখিছে অলপ ৰাস্তা অলপ সেয়া চ' সেইখিনি তেখেতে অলপ চাইকেল লৈ আহিলে আহি পালে এতিয়া এম্বুলেঞ্চত পিক আপ কৰি অফলা থ্ৰু দি যোৰহাট পঠাব এতিয়া যিজন আহিছে শিৱৰাজ পেগু কোলামুৱাৰ পৰা তেখেতৰ অঞ্চলৰ একাংশ লোকে কৈছে যে তেখেতে টিকটক চাই আছিলে বুলি কোৱা শুনিছোঁ এতিয়া অঞ্চলটোত এনেকুৱা অলপ কণ্টেইনমেণ্ট জোনৰ ব্যৱস্থা হয় এতিয়া গোটেইখিনি কণ্টেক্ট ট্ৰেচিং কৰা হ'ব চ' কাৰ লগত কণ্টেক্ট আহিছিলে গোটেইখিনি ওলোৱা হ'ব চ' ওলোৱাৰ পিছত যাৰ যাৰ লগত কণ্টেক্ট আহিছে সেইখিনি চেম্পল কালেক্ট কৰা হ'ব চেম্পল কালেক্ট কৰাৰ পিছত আমি লেবৰেটৰী পঠাম যদি গম পাম তেতিয়া আমি পজিটিভ হৈছে নে নিগেটিভ হৈছে তেতিয়া আমি ৰিজাল্ট পাই যাম চ' যিখিনি লগত কণ্টেক্ট আহিছে তেখেতক বা ফোনে থ্ৰু দি বা আমাৰ কণ্টেক্ট ট্ৰেচিঙৰ যোনটো টীম আছে সেই টীমে আপোনাক তেখেতক সুধিব কাৰ লগত কণ্টেক্ট হৈছে দেউতাক আছে বুলি গম পাইছোঁ বা আৰু অন্যান্য যিখিনি কণ্টেক্টত আহিছে সেইখিনি আমি চেম্পল কালেকশ্যন কৰি পেলাই ৰিজাল্টটো পোৱা হ'ব আৰু এয়া আছিল প্ৰশাসনৰ লোকৰ ভাষ্য ইতিমধ্যে তেওঁলোকৰ যিসকল লোকৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকৰ চেম্পল সংগ্ৰহ কৰা হ'ব বুলি উল্লেখ কৰিছে প্ৰশাসনৰ ব্যক্তিয়ে আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যিসকল লোকক হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছিল আৰু সেই একাংশ লোকে যে নিয়ম উলংঘন কৰিছে এয়া পুনৰবাৰ প্ৰতিফলন হৈছে এই শিৱৰাজ পেগু নামৰ এই যুৱকগৰাকীৰ কোভিড-19 পজিটিভ অহাৰ পিছতে পোহৰলৈ আহিল তেওঁ কোনো ধৰণৰ হোম কোৱাৰেণ্টাইনৰ নিয়ম তেওঁ মানি চলা নাছিল আৰু সম্পূৰ্ণৰূপে উলংঘন কৰিছিল আৰু তেওঁৰ কোভিড-19 পজিটিভ অহাৰ পিছতে এতিয়া এখন গাঁও আতংকিত হ'ব লগা হৈছে কোভিড-19 পজিটিভ অহাৰ পিছতে আতংকিত হৈ পৰিছে গাঁও তেওঁ টিকটক ভিডিঅ' উপভোগ কৰিছিল কেইবাটাও শিশুৰ সৈতে সমান্তৰালকৈ তেওঁ নিশা কটাইছিল 4জনকৈ ব্যক্তিৰ সৈতে আৰু এতিয়া আতংকিত হৈ পৰিছে সমগ্ৰ গাঁওখন আৰু তেওঁ 6 কিলোমিটাৰ খোজকাঢ়ি আহিব লগা হৈছে আৰু কোনো ব্যক্তিৰ যেহেতু তেওঁৰ সংস্পৰ্শলৈ আহিব নোৱাৰে সেয়ে 6 কিলোমিটাৰ খোজকাঢ়ি আহিব লগা হৈছে এখন বাঁহৰ দলং আমি দৃশ্য দেখুৱাইছোঁ বাঁহৰ দলংখনৰ বাবে এম্বুলেন্স যাব নোৱাৰে সেই স্থানলৈ আৰু 6 কিলোমিটাৰ খোজকাঢ়ি আহি নিজেই এম্বুলেন্সত উঠিব লগা হৈছে ইতিমধ্যে JMCHলৈ নিয়া হৈছে যুৱকজনক আমি স্থানীয় লোকজনৰ ভাষ্য পুনৰবাৰ দৰ্শকসকলক শুনাব বিচাৰিছোঁ যিহেতু সমগ্ৰ গাঁওখন এতিয়া আতংকিত হৈ পৰিছে এই যুৱকজন কোভিড-19 পজিটিভ অহাৰ পিছতে ভয় মানে পুৰা ভয় আহিছে আমাৰ কাৰণ আমি ৰাইজে মিলি পেলাই গ্ৰুপ এটিত এক কোৱাৰেণ্টাইনৰ চেণ্টাৰ এটা বনাই দিছিলোঁ কিন্তু ইয়াৰ মাকে মানে ল'ৰাটো অকলে হৈ বুলি ৰাতি ৰাইজৰ নজনাকৈ আনি দিলে অনাৰ পাছত এতিয়া ৰাইজৰ এতিয়া আতংক ইয়াৰ যিকেইটা পৰিয়ালৰ ল'ৰা ছোৱালীবিলাক গোটেই টিকটক চালে বুলি কৈছে ইয়াৰ লগত কিছুমান আমাৰ গাঁৱৰ কিছুমান সৰু ল'ৰাই ইয়াৰ লগত ৰাতি শুলে বুলি কৈছে সেইটো ইয়াৰ ডাঙৰ সমস্যাৰ সৃষ্টি কৰি দিছে গোটেই গাঁওখন এতিয়া চিন্তাত পৰিছে টিকটকো চাইছিলে আৰু লগত ৰাতি শুইছে ৰাতি 3জনে 4জনে হৈছে বুলি কৈছে ইয়াৰ লগত তাৰ নামটো কি হয় শিৱৰাজ পেগু ইয়াৰ পৰা তালৈ কিমান দূৰ হয় দাদা 6 কিলোমিটাৰ চাইকেল লৈ আহিছে চাইকেল লৈ আছে 6 কিলোমিটাৰ ইয়াকতো কোনোতো নিনিয়ে এতিয়া গোটেই গাঁওখন এতিয়া কি হ'ব তাকে চিন্তা কৰিছোঁ এতিয়া ৰাইজে গোট খাই গোটেই যিকেইটা ল'ৰাক আমি ইয়াৰ লগত আছিলে এইকেইটাক গোটেই কিবা মাতি পেলাই ৰাইজে এতিয়া তেজ পৰীক্ষা কৰাব লাগিব আৰু উপায় নাই এতিয়া যেতিয়া তাক খবৰ দিছে আনিছে এতিয়াও সি টিকটক চাই আছিলে টিকটক তাৰ আধা ঘণ্টাৰ আগত টিকটক চাই আছিলে বোলে এই সৰু ল'ৰাবিলাকৰ লগত লৈ এটা খবৰ পোৱা মতে সিও নিজে কৈ দিছে এতিয়া মোক ঠিক আছে তাকে এতিয়া আমি ডাঙৰ বিপদত পৰিম যে লাগিছে কোলামৰ গাঁওখন